কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা অসমৰ এগৰাকী কবি, সাহিত্যিক, নাট্যকাৰ, সংগীতজ্ঞ, নৃত্যবিদ, চিত্ৰকৰ, অভিনেতা আৰু মুক্তিযুঁজাৰু আছিল। 1909 চনৰ 31 জানুৱাৰী তাৰিখে বৰ্তমান বাংলাদেশ খ্যাত ঢাকা চহৰত বিষ্ণুপ্ৰসাদ ৰাভাৰ জন্ম হয়। তেখেতৰ পিতৃৰ নাম গোপাল চন্দ্ৰ ৰাভা আৰু মাতৃৰ নাম আছিল কেথিবাই ৰাভা। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই 1926 চনত তেজপুৰ চৰকাৰী হাইস্কুলৰ পৰা প্ৰথম বিভাগত প্ৰৱেশিকা পৰীক্ষা উত্তীৰ্ণ হয়। 1928 চনত ছেইণ্ট পল কলেজৰ পৰা প্ৰথম বিভাগত ISC পৰীক্ষাত উত্তীৰ্ণ হৈ পদাৰ্থ বিজ্ঞানত অনাৰ্ছ লৈ ৰিপন কলেজত নামভৰ্তি কৰে, যদিও বিভিন্ন কাৰণত শিক্ষা সমাপ্ত কৰিবলৈ সক্ষম নহ'ল। 1930 চনত মহাত্মা গান্ধীৰ নেতৃত্বাধীন আইন অমান্য আন্দোলনত তেখেতে অংশগ্ৰহণ কৰে। পুলিচৰ হাৰাশাস্তিৰ পৰা হাত সাৰিবলৈ তেওঁ কলিকতা পৰিত্যাগ কৰে আৰু কোচবিহাৰৰ ভিক্টোৰিয়া কলেজত কলা শাখাত নামভৰ্তি কৰে। তেখেতে মাধৱ বেজবৰুৱাৰ সম্পাদিত বাঁহী নামৰ আলোচনী চিত্ৰলেখাৰ শিতান সম্পাদনা কৰে। 1934 চনত জ্যোতিপ্ৰসাদ আগৰৱালাই নিৰ্মাণ কৰিবলৈ লোৱা জয়মতী চলচ্চিত্ৰৰ কামত আৰু শোণিতকুঁৱৰী নাট বাণীবন্ধন কৰাত বিশেষ সহযোগিতা আগবঢ়ায়। তেখেতে যোৰহাটৰ প্ৰিয়লতা দত্তৰ সৈতে বিবাহপাশত আবদ্ধ হয়। বিয়াৰ ছমাহ নহওঁতেই প্ৰিয়লতাৰ মৃত্যু হয়। পত্নীৰ স্মৃতিত তেখেতে পৰজনমৰ শুভলগনৰ শীৰ্ষক গীতটি ৰচনা কৰে। তেখেতে বহুকেইখন উপন্যাসো লিখি উলিয়াইছিল, যেনে সোণপাহি, মিচিং কনেং আৰু জীৱন লালসা, আৰু তেখেতে ৰচনা কৰা নাটক কেইখন হ'ল গেঙনি ৰেঙনি। প্ৰবন্ধখন হ'ল অতীত অসম, মুক্তিদেউল, অসমীয়া কৃষ্টি, বান কেবাং আদি। গল্পসমূহ হৈছে যেনে মামীৰ হাৰ, ফুংকা, 20 বছৰ জেইল আদিৰ লগতে বহু গীতো ৰচনা কৰিছিল। 1969 চনত ৰোগশয্যাৰ পৰাই জীৱনৰ অন্তিম সৃষ্টি এই মোৰ শেষ গান গীতটো ৰচনা কৰে। 20 জুন তাৰিখে এইজনা মহান পুৰুষৰ তেজপুৰ নিজ বাসভৱনত ইহলীলা সম্বৰণ কৰে।